হেল্ল', ৱেলকাম টু মাই চেনেল। আজি মই বৰালি মাছৰ আঞ্জা এখন ৰান্ধিবলৈ লৈছোঁ। এয়া চাওক, ইয়াতে বৰালি মাছ লৈছোঁ, কাটি বাছি ধুই লৈছোঁ। তাৰপিছত ইয়াতে আছে পিঁয়াজ, নহৰু, ৰঙা জলকীয়া, পকা জলকীয়া দুটা, মান ধনিয়া, তাৰপিছত হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, সৰিয়হৰ তেল, বিলাহী দুটা আৰু আন্দাজ অনুসৰি নিমখ। এয়া মই কাটাৰটো এতিয়া পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া দুটা কাটি ল'ম। ইয়াৰ পৰা অলপ পিঁয়াজ ল'ম, জলকীয়া দুটা আৰু নহৰুখিনি। এতিয়া মই এইখিনি কাটাৰত ভালকৈ কাটি ল'ম। ইয়াতে অলপ পিঁয়াজ ৰাখি থৈছোঁ, এইখিনি তেল আনি দিবৰ কাৰণে। ইয়াতে অলপ পিঁয়াজ ৰাখি থৈছোঁ, এইখিনি তেল আনি দিবৰ কাৰণে। এতিয়া মই এইখিনি তেলত চাৰি দিম।